গাইজ আজি বতৰটো খুব ধুনীয়া, লগতে গৰমটোও বহুত পৰিছে। সেয়ে ভাবিলোঁ যে আজি আমে খোৱা যাওক আৰু কথামতেই কাম। এতিয়া আমি আহি পাইছোঁ আমৰ তল আৰু লগতে আম আমি বৰ্তমান ছিঙি ল'লোঁ কেইটামান আৰু আনিয়ে এইবোৰ খুব ধুনীয়াকৈ ধুই মেলি এতিয়া বৰ্তমান এয়া ৰুকি আছোঁ। ৰুকি মানে এইটো আমাৰ ইয়াত গেটাৰ বুলি কোৱা হয় এইখনক। তো গেটাৰত বঢ়িয়াকৈ চুকি আছোঁ আৰু ধুনীয়া সৰু সৰুকৈ এনেকুৱা মানে কাটিলে বহুত ডাঙৰ ডাঙৰ চকল হৈ যায়, তাৰ কাৰণে এনেকৈ কৰিছোঁ। আৰু মোৰ লগত আছে আৰু 3-4জন মানে আমি বন্ধু একেলগে। গতিকে আজি খুব ধুনীয়াকৈ খাম আৰু যিহেতুকে বতৰটো আজি খুব ধুনীয়া, লগতে গৰম বহুত। তো সূৰ্যৰ পৰা আমি ভিতৰত এয়া ঘৰৰ ভিতৰত সোমাই পেলাই কৰি আছোঁ, কিন্তু বাহিৰত পথাৰৰ মাজত খাই ভাল লাগে, মানে গছৰ তলত খুব ধুনীয়াকৈ বহি এনেকৈ খাই ভাল লাগে। কিন্তু যিহেতুকে সেই পৰিৱেশটো আমাৰ ইয়াত নাই, গতিকে আমি এনেকৈ খাই আছোঁ। আৰু ফাইনেলি আমাৰ গোটেই সম্পূৰ্ণ হৈ গ'ল কৰা, মানে এয়া কাটা আৰু জ্বলা নিমখ সকলোবিলাক দি সানি লোৱা হ'ল। আৰু ফাইনেলি মোৰ হাতত এয়া খাবলৈ লৈছোঁ। তো আজিলৈ ইমানেই।